হাই বন্ধু-বান্ধৱীসকল, ৱেলকাম জনাইছোঁ এল মেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল কৰিম। বন্ধু-বান্ধৱীসকল, মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, কিন্তু প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল প্ৰপাইচিলিক NF6 অইনমেণ্ট। প্ৰপাইচিলিক NF6 অইনমেণ্ট, এই অইনমেণ্টটো আমি স্কিনৰ কি প্ৰব্লেম হ'লে লগাম, বা ইয়াৰ লগোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যনে বনোৱা হৈছে, বা কিমান দামত আমি পাম, সকলো তথ্য আমি জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু-বান্ধৱীসকল, প্ৰপাইচিলিক NF6 অইনমেণ্ট এইটো H&H কোম্পানীয়ে বনাইছে। এই কোম্পানীটো ভাল কোম্পানী হয়, পুৰণা কোম্পানী হয়, আৰু ইয়াৰ প্ৰতিটো প্ৰডাক্টৰ ৰিজাল্ট অত্যন্ত ভাল হয়। এই অইনমেণ্টটো কি কম্পজিশ্যনে বনাইছে, এইটো ক্ল'ভিটাজল প্ৰপাইনেট এণ্ড চেলিসাইলিক এচিড অইনমেণ্ট, এই দুটা কম্পজিশ্যন মিহলাই এই অইনমেণ্টটো বনোৱা হৈছে। ইয়াতে ক্ল'ভিটাজল প্ৰপাইনেট দিয়া আছে 0.05% ৱেইট টু ৱেইট, আৰু চেলিসাইলিক এচিড দিয়া আছে 6.50% ৱেইট টু ৱেইট। এই অনুপাতে এই অইনমেণ্টটো বনোৱা হৈছে। এতিয়া আমি জানিম এই অইনমেণ্টটো আমি কি প্ৰব্লেম হ'লে বা স্কিনৰ কি প্ৰব্লেম হ'লে লগাম। বন্ধু-বান্ধৱীসকল, এই ক্ৰীমটো বিশেষকৈ যিবোৰ মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ খুজুতি হৈছে, যেনে স্কিনৰ ভিতৰত স্পট পৰি গৈছে, তাতে অলপ সৰু সৰু গুটি হয়, গুটি হোৱাৰ পিছত তাতে খুজুতি হয়, খুজুতি হৈ তাতে লাহে লাহে তাতে ঘাঁ হৈ যায়, তাতে খুজুতি হৈ লাহে ঘাঁটো বাঢ়ি যায়, আৰু তাতে বিষাই থাকে বা খুজুতি হৈ থাকে, তাতে লাহে লাহে এটাৰ পৰা দুটাৰ পৰা তিনিটা এনেকৈ গোটেই শৰীৰত খুজুতি হৈ যায়, ৰঙা হৈ যায় বা ৰঙা পৰি যায় সেই ঠাইডোখৰ, আৰু লাহে লাহে খুজুতিটো গোটেই শৰীৰত হৈ যায়, বা স্কিনবিলাক লাহে লাহে কিছুমান মানুহ দেখা যায় স্কিনবিলাক উঠি যায়, তাতে খুজুতি হৈ যায় বা তাতে খজুৱাই থাকে, বা কিছুমান মানুহৰ দেখা যায় গোলাকাৰ ধৰণৰ খুজুতি হয়, তাক দাঁত বুলি কয় কিছুমানে, সেই দাঁতৰ নিচিনা যিবিলাক হৈ গৈছে, সেইবোৰৰ ক্ষেত্ৰতে এই অইনমেণ্টটো অত্যন্ত ভাল কাম কৰে। বা কিছুমান দেখা যায় যে মানুহৰ শৰীৰৰ বিভিন্ন ঠাইত সৰু সৰু গুটি হৈ তাতে খুজুতি হয়, বা কিছুমানৰ দেখা যায় পানী বেছি কাম কৰাৰ ফলত, বিভিন্ন ধৰণৰ হোটেলত কাম কৰা মানুহ বা যিকোনো ধৰণৰ পানীত কাম কৰা মানুহৰ ক্ষেত্ৰত দেখা যায় হাতৰ এই আঙুলিৰ কাষে কাষে, ভৰিৰ বা হাতৰ আঙুলিৰ কাষে কাষে দেখা যায় যে তাতে ঘাঁ হৈ যায় বা খুজুতি হয়, বা কিছুমান মানুহৰ দেখা যায় ভৰিত বেছি পানীত থকাৰ কাৰণে বিভিন্ন ধৰণৰ খুজুতি দেখা যায় বা তাতে ঘাঁ হৈ যায়। সেই ক্ষেত্ৰতো প্ৰপাইচিলিক NF6 অইনমেণ্টটো অত্যন্ত ভাল কাম কৰে। যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাই আছে, অতি সোনকালে আপোনালোকে এইটো ইউজ কৰক, আপোনালোকে অতি সোনকালে ভাল পাব। বন্ধু-বান্ধৱীসকল, এই অইনমেণ্টটো যিকোনো ধৰণৰ এলাৰ্জেটিক প্ৰব্লেমৰ ক্ষেত্ৰত লগাব পাৰি, বা কিছুমান মানুহৰ দেখা যায় যে জাঙিয়া যেতিয়া পিন্ধে, জাঙিয়া গৰমৰ দিনত বা ঠাণ্ডাৰ দিন হওক, জাঙিয়া পিন্ধাৰ ফলত জাঙিয়াৰ দুয়ো কাষেদি খুজুতি হয় বা তাতে ৰঙা পৰি যায়, সেই ক্ষেত্ৰতো আপুনি এই ক্ৰীমটো লগাব পাৰে। এই ক্ৰীমটো যদি আপুনি লগায় তেনেহ'লে অতি সোনকালে ভাল পায়। বন্ধু-বান্ধৱীসকল, এক কথাত ক'বলৈ গ'লে শৰীৰৰ যিকোনো ধৰণৰ স্কিনৰ খুজুতি বা ইনফেকশ্যনৰ ক্ষেত্ৰত আপুনি এই অইনমেণ্টটো লগাব পাৰে। এই অইনমেণ্টটো যদি আপুনি ইউজ কৰে তেনেহ'লে আপোনালোকে এই স্কিনত যিকোনো ধৰণৰ খুজুতিৰ প্ৰব্লেম আপোনাৰ নাথাকে। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাইছে, নিশ্চয় আপোনালোকে প্ৰপাইচিলিক NF6 অইনমেণ্টটো ল'ব। লোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব, ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত ইউজ কৰিব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই অইনমেণ্টটো আমি কেনেকৈ লগাম, লগাৰ নিয়ম কি। এই অইনমেণ্টটো আচলতে দিনত দুবাৰ লগাব পাৰি। ৰাতিপুৱা গা ধোৱাৰ পিছত, তাত চাফা গা ধোৱাৰ পিছত আপুনি যি ঠাইত প্ৰব্লেমটো আছে বা খুজুতি আছে সেই ঠাইত আপুনি লগাই দিয়ক, আৰু ৰাতি শোৱাৰ সময়ত এবাৰ সেই ঠাইডোখৰ অলপ চাফা কৰি কুহুমীয়া গৰম পানীৰে চাফা কৰে, বা আপুনি যিকোনো ধৰণৰ ভাল ডেটলৰ পানী হওক বা বিভিন্ন ধৰণৰ বস্তুৰে ৱেবছেৰে চাফা কৰি হ'লেও আপুনি এই অইনমেণ্টটো লগাব পাৰে। এই মুঠতে সেই যি ঠাইত আপোনাৰ এই প্ৰব্লেমটো আছে সেই ঠাইখিনি ধুনীয়াকৈ চাফা কৰি এই অইনমেণ্টটো ৰাতি এবাৰ লগাই দিয়ে, অৰ্থাৎ ৰাতিপুৱা আৰু ৰাতি 2 টাইম লগাব পাৰে। 2 টাইম লগালে আপোনাৰ এই প্ৰব্লেমটো অতি সোনকালে ভাল পায়। বন্ধু-বান্ধৱীসকল, এই
অইনমেণ্টটোৰ কিবা ছাইড ইফেক্ট আছে নেকি? প্ৰপাইচেলিক NF6 অইনমেণ্টৰ কোনো ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়, কিন্তু যদি এইটো ইউজ কৰাৰ পিছত সেই ঠাইখিনিত আপোনাৰ ঠাইঘৰ ফুলি যায় বা তাতে ৰঙা আৰু বেছিকৈ পৰি যায় বা খুজুটি এইটো বেছি হয়, তেনেহ'লে আপোনালোকে ল'ব বন্ধ কৰি দিব, ডক্টৰৰ পৰামৰ্শ ল'ব, ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। বন্ধু বান্ধৱীসকল, প্ৰপাইচেলিক NF6 অইনমেণ্টৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ। ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকন টিপিবলৈ নাপাহৰিব। এইখিনি কৈ আজিৰ ভিডিঅ'খন মই শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।